গাইজ আজি পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক আমাৰ ব্লগছলৈ স্বাগতম জনাইছোঁ। আমি বৰ্তমান ছেকেণ্ড বেটছৰ কাৰণে মুৰ্গীৰ পোৱালি আনিবলৈ গৈ আছোঁ পাঠশালালৈ। যোৱাকালি আমি অৰ্ডাৰ কৰিছিলোঁ, সেইমতে আজি আমাৰ মালটো আহিব। চ' গাইজ আমি মুৰ্গীৰ পোৱালিখিনি আনি কেনেদৰে ৰাখোঁ বা কি খুৱাওঁ আমি চবটো নেক্সট শ্বৰ্টত আমি দেখুৱাই আছোঁ আপোনালোকক। তো আমাৰ লগত ভিডিঅ'টোত আপোনালোকে থাকক আৰু আপোনালোকে উপভোগ কৰক আমি কেনেধৰণে মুৰ্গীৰ পোৱালিবিলাকক লালন পালন কৰোঁ বা আনি কি চিষ্টেমত ৰাখোঁ আপোনালোকক দেখুৱাই যাওঁ। তো গাইজ আমি ওলালোঁ এতিয়া বৰ্তমান পাঠশালালৈ। আপোনালোকে গমে পাইছে আমি মুৰ্গীৰ পোৱালি আনিবলৈ গৈ আছোঁ। আমি এতিয়া গৈ চিধা পাঠশালাৰ সোঁমাজেদি আমি হাৱেৰ উত্তৰ চাইডে গুচি যাম, য'ত আমাৰ চিনাকি বিভাগৰ সন্মুখত আমাৰ মুৰ্গীৰ পোৱালিৰ দোকানখন আছে। আৰু বৰ্তমান 3G আৰু 4G গতিত আমি গৈ আছোঁ বৰ্তমান, কাৰণ ৰাস্তাবোৰ সিমান ভাল নহয়, বনাই আছেতো। এইটো ৰাস্তা বৰ্তমান নতুনকৈ বনাই আছে, গতিকে আমি এনেদৰে গৈ আছোঁ আগবাঢ়ি। মাজত ছাগাল, কেতিয়াবা গৰু, কেতিয়াবা গাড়ী, কেতিয়াবা মানুহ, এনেদৰে পাৰ হৈ আমি গৈ আছোঁ বৰ্তমান। গাইজ পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকে অলপ আমাক জনাব, কমেণ্ট কৰি পেলাই। আজিকালি দোস্ত চাইকেলৰ চলাচলটো অলপ কমি গৈছে, কাৰণ গাড়ী চাড়ীবিলাক কম দামতে পায়, 2000তে পায় গাড়ী চাড়ীবিলাক আজিকালি। আমাৰ এখন 2000 লৈছোঁতো দোস্ত, এইখন গাড়ী 2000 লওঁ বুলি ক'লে বহুতে বিশ্বাস নকৰে, কিন্তু কি কৰিব, বেয়া লগত পৰে, আমাৰো দিন বেয়া, সেইকাৰণে ল'ব লগা হৈ গ'ল, লৈ ল'লোঁ। মানে পাই গ'লোঁ, লৈ গ'লোঁ। আৰু এনেধৰণৰ গাড়ীখন দৌৰাই আছোঁ বৰ্তমান বতাহত। দোস্ত গাড়ীৰ গতি আমি নিজে গম নাপাওঁ, কাৰণ বতাহ লাগিলে জোৰে যোৱা বুলি গম পাওঁ, আৰু লাহে গ'লে বতাহ নালাগেতো তেতিয়া আমি লাহে যাওঁ বুলি গম পাওঁ, কাৰণ আমাৰ মিটাৰটোৱে কাম নকৰে। মিটাৰ থাকিলে দিগদাৰ দোস্ত, বহুত জোৰে যোৱা যেন লাগিলে আমি দেখা পাওঁ না, 80 যাইছে, 90 যাইছে, ভয় লাগে, গতিকে মিটাৰটো কাটি থৈ দিছোঁ। আৰু দোস্ত আমি যিটো ৰাস্তাদি বৰ্তমান যাই আছোঁ, সেইটো ৰাস্তা আজিৰ পৰা যদি আমি 4 বছৰ পিছলৈ ঘূৰি যাওঁ, এইখিনি জেগাতে প্ৰায় ঠিক এইখিনি জেগাতে আমি ৰখিব লগা হয়। পাঠশালাৰ পৰা আহোঁতে ৰাস্তাবোৰ একদম খেতেৰা মেতেৰা না, গতিকে কঁকালৰ বিষ উঠি যায়, সেইকাৰণে আমি ৰখি দিব লগা আছিল। কিন্তু এতিয়া নতুন হৈ গ'ল আৰু নতুন হৈ যাই আছে দোস্ত। গৰমৰ কথা, গতিকে গাড়ীত বহি অলপ বতাহ খাই খুব ভাল লাগিছে, মানে ঠাণ্ডা খোৱাৰ অনুভৱটো অলপ আহিছে, কাৰণ গাড়ীখন জোৰে গৈছে না। দোস্ত আমি ল'ৰাই এনেকৈ যাই থাকোঁ আৰু আহি থাকোঁ আৰু যাই থাকোঁ, আমাৰ গাড়ী এনেকৈ চলিয়ে থাকে। ৰাতিটো গাড়ী অফ থাকে আৰু দিনত ৰাতিপুৱা আৰম্ভ হয় 7টামান বজাত, আৰু এনেধৰণে আমাৰ ইঞ্জিন চলি থাকে। তেল শেষ হয় ডিপুত ভৰাওঁ, আৰু য'ত কাম থাকে তাতে আমি ৰখোঁ। এনেধৰণে আমি আমাৰ গাড়ী চলাই আমি আগবাঢ়ি গৈ আছোঁ দোস্ত। বানপানী আহিলে কিন্তু ইয়াত বানপানী উঠিছে লাগে পাইছে, আজিকালি বানপানী নুঠে, কাৰণ ৰাস্তা নতুন হ'ল, গাড়ী আৰু জোৰত চলাব পৰা হৈ আছে লাহে লাহে। তথাপি গাড়ীটো নিয়ন্ত্ৰণত চলাব লাগে, কাৰণ গাড়ীৰ বহুত কথা থাকেতো। আগেদি মেকুৰী গ'লে যাবও পাৰে, কুকুৰ যাবও পাৰে, গতিকে গাড়ীটো স্পীডত থাকিলেও কণ্ট্ৰলত থাকিব লাগিব দোস্ত। আমাৰ মোবাইলৰ বেটাৰীটো চাৰ্জ শেষ হৈ গ'ল মোবাইলত ভিডিঅ' কৰোঁতে, গতিকে ইয়াৰে পিছৰ ভিডিঅ'খিনি আমি ঘৰ গৈ পেলাই দেখুৱাম। কাৰণ দোস্ত আমি মুৰ্গী চানা আনি কিনে ঘৰ পালোঁ, আৰু ঘৰ পাই আমি বৰ্তমান মুৰ্গীৰ চানাকেইটা আমি আৰু এনেধৰণে মুৰ্গীৰ পোৱালিকেইটা দোস্ত আমি আনি প্ৰথমতে বৰ্ডিঙত ৰাখিছোঁ। আৰু আমাৰ ভাষাত আমি ডায়াৰ বুলি কওঁ, যিহেতুকে গৰম হৈ থাকিব লাগে না লাইটত। আৰু দোস্ত এইবাৰ মুৰ্গীখিনি আনোতে আমাৰ একো প্ৰব্লেম হোৱা নাই, কাৰণ কিয় আমি প্ৰথম অৱস্থাত আমাৰ যিখিনি নলেজ হ'ব লাগিছিল সেইখিনি হৈ গৈছে। চ' এইবাৰ আমি কাকো সুধিব লগা হোৱা নাই, আমি ডাইৰেক্টলি কামখিনি কৰি গৈছোঁ। আৰু মুৰ্গীৰ পোৱালিখিনি আনি কিনে আমি এনেকৈ ভৰাই দিছোঁ। আৰু আগতে প্ৰথম যিখিনি মুৰ্গী আনিছিলোঁ সেইখিনি ডাঙৰ হৈ গ'ল। এতিয়া আজি সিহঁতৰ 42 দিন হৈ গ'ল, আৰু সিহঁতে মোটামুটি 600ৰ পৰা 650 ওজন অতিক্ৰম কৰিছে। গতিকে এইখিনি মুৰ্গীৰ প্ৰডাক্টটো অলপ ভাল দেখিছোঁ, কাৰণ মুৰ্গীখিনি অলপ শক্তিশালী, কাৰণ এৰি দিয়াৰ লগে লগে দোস্ত তাৰমানে সিহঁতে বহল জেগা পালাক না, বহল জেগা পাই কিনে পূৰা দৌৰা দৌৰি চুৰু, আৰু অলপ জিৰণি ল'ব দিছোঁ। আৰু জিৰণি লোৱাৰ পিছত আমাৰ ইয়াতে এই দানাৰ ব্যৱস্থা কৰিম, আৰু পানীটো আমিতো খাব মোটামুটি দিলোঁৱে না, গতিকে পানীটো আৰামছে খাই আছে। পানীৰ লগত দোস্ত আগতে আমি গুড় মিঠে দিছিলোঁ মিক্স কৰি, গুড় মিঠে দিলে বোলে হাৰ্টটো অলপ সবল হয়, সেই কথাটো শুনি পেলাই আমি আগতেও গুড় মিঠে দিছোঁ, আৰু আজি ছেম গুড় মিঠে আমি পানীৰ লগত মিক্স কৰি মিহলাই খাব দিছোঁ। আৰু পানীখিনি খোৱাৰ পিছত আধা ঘণ্টা ৰেষ্ট ল'ব সিহঁতে, কাৰণ এই স্কুটিত আহিছে না, পূৰা একদম ৰাস্তা ফালে আহিছোঁ, সিহঁতে ঠেকচা মেকচা পাইছে না পূৰা স্পীড ব্ৰেকাৰত, গতিকে গাৰ বিষ উঠি গৈছে। সিহঁতে আধা ঘণ্টা ৰেষ্ট কৰিব দিম, তাৰপিছত আমি সিহঁতক আধাৰ দিম। মানে আমাৰ যিখিনি আলহী আহিলে ঘৰত আমি ৰিচিপশ্যন কৰোঁ, ছেম আৰু ৰিচিপশ্যন এটা থাকে সৰুকৈ তাহাৰো দানা দিয়া পানী দিয়া। গতিকে
আৰু গাইজ এটা ভাল খবৰ, এই ভাল খবৰ এইটোৱে, আমি ভিডিঅ'টো ইমানতে শেষ কৰিব লগা হ'ল, কাৰণ আমাৰো ভালো লাগিছে। গতিকে নেক্সট ভিডিঅ'ত আমি লগ পাম, তেতিয়ালৈ টাটা, বাই বাই এণ্ড থেংক ইউ।